হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আপোনালোক সকলোকে মোৰ চেনেল মন্দিতাছ ব্লগলৈ আমন্ত্ৰণ জনাইছোঁ। আহকচোন আজিনো মই কি কৰোঁ, ক'লৈ যাওঁ চাই থাকক, দেখুৱাই আছোঁ মই। এয়া আমি আহিছোঁ তেজপুৰৰ এখন বিশেষ পৰ্যটনস্থলীলৈ। এয়া পৰ্যটনস্থলীখনৰ বাহিৰ অংশ। আজি আমি আহিছোঁ চিত্ৰলেখা উদ্যানলৈ। আগলৈ চাই থাকক ভিডিঅ'টো যে চিত্ৰলেখা উদ্যান ক'ত, কিয় আৰু কেনেকৈ বিখ্যাত হৈছিল আৰু ইয়াক কোনে স্থাপন কৰিছিল। সোমাই আহিলোঁ চিত্ৰলেখা উদ্যানলৈ। চিত্ৰলেখা উদ্যান হৈছে অসমৰ ঐতিহাসিক পৰ্যটনস্থলীসমূহৰ ভিতৰত এখন অন্যতম। ই তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত। এয়া হৈছে ইয়াৰ সমগ্ৰ দৃশ্য। মই আপোনালোকক আগলৈ দেখুৱাই থাকিম, চাই থাকক। 1906 চনত তেজপুৰৰ উপায়ুক্ত মহোদয় HWGয়ে তেজপুৰৰ বিভিন্ন ঠাইত পৰি থকা মনোমোহা শিলত খোদিত মূৰ্তি গোটাই এখন উদ্যান গঢ়িছিল আৰু এই উদ্যানখন তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে। কিন্তু পিছত তেওঁৰ স্মৃতিত এই উদ্যানখন তেওঁৰ পিছৰ যোনজন উপায়ুক্ত আছিল তেখেতে ক'লপাৰ্ক নামেৰে অৰ্থাৎ তেওঁৰ নামেৰে কৰি ক'লপাৰ্কখন গঢ়ি তোলে। তাৰ পিছতে এই ক'লপাৰ্কখন চিত্ৰলেখা উদ্যান নামেৰে জনাজাত হয়, কাৰণ ইয়াক চিত্ৰলেখা অৰ্থাৎ ঊষাৰ বান্ধৱীৰ নামেৰে নামাকৰণ কৰা হয়। আৰু বহুতে কয় যে এই উদ্যানখনত থকা যিসমূহ মূৰ্তি অথবা শিল আছে সেইসমূহ শালস্তম্ভ বংশৰ ৰজাসমূহে নিৰ্মাণ কৰোৱা, আৰু কিছুমানে কয় যে এইসমূহ তাৰো আগৰ। আপোনালোকক অতি গুৰুত্বৰ কথা এটা জনাওঁ যে এই পাৰ্কখনতে জুবিন দাই কাঞ্চনজংঘাৰ বহুতো চিত্ৰ গ্ৰহণ কৰিছিল। এই পুখুৰীটোৰ লগতে কাষত থকা পাৰ্কখনৰ এঠাইত বহি তেওঁলোকৰ অন্তৰংগ আলাপৰ মুহূৰ্তখিনিও ইয়াতে চিত্ৰ লোৱা। চনত MGVK ভানু যেতিয়া উপায়ুক্ত আছিল, তেখেতে ক'লপাৰ্কখনক চিত্ৰলেখা উদ্যান নামেৰে নামাংকিত কৰে আৰু ইয়াত থকা যিবিলাক শৈলস্তম্ভ, শিলকটা আঠপহীয়া পদুম ফুল, এইবিলাক দশাৱতাৰ মূৰ্তি আৰু বুদ্ধৰ মূৰ্তি আছে।
উদ্যানখনত থকা দীঘলীয়া শিলৰ পেনেলসমূহত আছে চেমন্ত হৰণৰ দৃশ্য, ঢোলত চাপৰ পৰা ঢুলীয়া, নাচনী, বিহু আৰু আন আন লাস্য মুদ্ৰাৰ সৈতে দ্বাৰপাল, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ মূৰ্তি। নলা, হোলা, খাল, বিল আদিত পৰি থকা শিলবিলাক লগতে উপায়ুক্ত কাৰ্যালয়ৰ গৃহ নিৰ্মাণৰ সময়ত উদ্ধাৰ হোৱা বা কাছাৰীৰ সন্মুখত পোৱা শৈল ভাস্কৰ্যসমূহৰ লগতে ডন বস্ক বিদ্যালয়ৰ সন্মুখত পোৱা বিভিন্ন শিলাস্তম্ভ ইয়াত সজাই ৰখা হৈছে। ইয়াত সংৰক্ষিত শিলাস্তম্ভসমূহ নান্দীমুখ, পদুম আৰু লতা ফুলেৰে সুশোভিত। ইংৰাজী ইউ আখৰটোৰ দৰে ইয়াত এটা প্ৰাচীন পুখুৰী আছে। ই মানুহক অৰ্থাৎ পৰ্যটকসকলক বাৰুকৈ আকৰ্ষিত কৰে। আজি মই আপোনালোকক এয়া দেখুৱালোঁ কলপাৰ্ক খ্যাত চিত্ৰলেখা উদ্যানখনৰ এটি ভিডিঅ'। এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ চাই থাকক মোৰ ভিডিঅ'বোৰ। এনেকৈ মই আপোনালোকক সমল থকা ঐতিহাসিক ক্ষেত্ৰসমূহৰ বিষয়ে বৰ্ণনা দি যাম আৰু আগৰ ভিডিঅ'সমূহৰ লিংক মই তলত দি দিম, চাই ল'ব যাতে আপোনালোকে এই ঊষাৰ নগৰীখনৰ সমূহ কথা জানিব পাৰে আৰু দৃশ্যসমূহ চাব পাৰে। ধন্যবাদ।